নমস্কাৰ বন্ধু বান্ধৱসকল, ইয়াত দেখিছেনে মুক্তেশ্বৰ ঘাটৰ পৰা আমি ফেৰী যাত্ৰা কৰিছোঁ। ফেৰীৰে যামগৈ উমানন্দ মন্দিৰলৈকে। ফেৰীৰ ভাড়া এটা বিশেষ হাই লেভেল নহয়, এজনৰ 200 টকা আপ ডাউন। আমি 4জন একেলগে ওলাইছোঁ। এয়া মোৰ ফেমিলি, এয়া মোৰ ল'ৰা আৰু এয়া মোৰ ছোৱালী। আমি 4জন মিলি উমানন্দ মন্দিৰলৈ যাব লাগে। আপোনালোকে দেখিছেনে, সেইটো উমানন্দ মন্দিৰ। নতুন বছৰত এবাৰ মন্দিৰ দৰ্শন কৰিম বুলি ওলাই আহিছোঁ, প্ৰভুৰ আশীৰ্বাদ ল'বলৈ। গতিকে সুন্দৰ মনোমোহা দৃশ্য চাওকচোন বাৰু। ব্ৰহ্মপুত্ৰ নদীৰ মাজত একেবাৰে সোঁমাজতে উমানন্দ মন্দিৰটো আছে। এইটো এটা অসমৰ ঐতিহ্যপূৰ্ণ সম্পদ, আপোনালোকে নিশ্চয় জানে। ঠিক তেনেকৈ নদী বদ্বীপ মাজুলী, বিশ্ববিখ্যাত নদী বদ্বীপ মাজুলী ফেমাছ, আপোনালোকে ভালদৰে জানে। গতিকে এই বিশাল ব্ৰহ্মপুত্ৰ নদৰ মাজত উমানন্দ মন্দিৰটো আছে। আৰু নতুন বছৰৰ প্ৰথমতেই প্ৰভুৰ এটা আশীৰ্বাদ ল'ম বুলি আহিছোঁ ফেমিলিৰ সৈতে। গতিকে আপোনালোকেও আশীৰ্বাদ কৰিব, নতুন বৰ্ষত যাতে ভাল ভাল কাম কৰিব, ভাল ভাল প্ৰকল্প হাতত ল'ব, লগতে ভাল কাম কৰিব পাৰে, যাতে আপোনালোকৰো ভাল হয়, এই কামনাৰে বাহিৰতে গাড়ী চলাই গৈ আছে, দেখিছেনে? আৰু বেছি সময় নালাগে, গতিকে ইয়াতে ৰাখিছোঁ। ধন্যবাদ।